নমস্কাৰ, আজি মই আপোনালোকৰ মাজত আনিছোঁ চিংৰাৰ এটি খুব সুন্দৰ ৰেচিপি। চিংৰা কেনেকৈ বনাব পাৰিব আপোনালোকে সহজ পদ্ধতিত আপোনালোকৰ ঘৰতে। আজিৰ এই মোৰ ভিডিঅ'টোৰ পৰা মই আপোনালোক সম্পূৰ্ণকৈ দেখাম। ভিডিঅ'টো একদম ভালদৰে চাব আৰু এনেকুৱাকৈ চিংৰা আপোনালোকে আপোনালোকৰ ঘৰতে বনাব পাৰিব। খুব কম সময়, কম ইনগ্ৰিডিয়েণ্টছ আৰু একদম সহজ পদ্ধতিতে। বেছি মেহনত নালাগে বনাবৰ কাৰণে। কিন্তু ভিডিঅ'টো মোৰ ভালদৰে চাওক, তাৰপিছত আপোনালোকে আপোনালোকৰ ঘৰতে এনেকুৱাকৈ ট্ৰাই কৰি একদম খুব ধুনীয়াকৈ মজা লওক চিংৰা। ভিডিঅ'টো ভালদৰে চাব বুলি মই আশা কৰিলোঁ। মই ৰঞ্জন আৰু ৰঞ্জন কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম। তো চিংৰা বনাবৰ কাৰণে মই এটা মিডিয়াম সাইজৰ অনিয়ন সৰু সৰুকৈ কাটি লৈছোঁ। ৰষ্টেড পিনাট লৈছোঁ, অলপ বাদাম, গ্ৰীণ মটৰ লৈছোঁ আৰু এয়া আলু লৈছোঁ, বইল আলু। আৰু ইয়াতে মই এটা মিক্সি জাৰত 4-5টা জলকীয়া, আদা আৰু এটা ৰহুন এনেকৈ বাকলি চেলাই লৈছোঁ। আৰু এইখিনি বস্তু মই ভালদৰে পেষ্ট কৰি ল'ম। আৰু যিখিনি বইল আলু আছিল, বইল আলুখিনি এনেকৈ খুব ধুনীয়াকৈ মেছ কৰি ল'ম, অৰ্থাৎ পিটিকি ল'ম বইল আলুখিনি। তো এনেকৈ ধুনীয়াকৈ মই গোটেইখিনি আলু পিটিকি ল'লোঁ। তাৰপিছত মই এইখিনি বস্তু বনাবৰ কাৰণে মই ইয়াতে ফাৰ্ষ্ট ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই দিলোঁ ইয়াত জিৰা আৰু যিখিনি অনিয়ন কাটি ৰাখিছিলোঁ গোটেইখিনি অনিয়ন মই দি দিলোঁ ইয়াতে। অনিয়নটো অলপ কুক কৰি একদম ব্ৰাউন কৰিব নালাগে। আৰু ইয়াতে দিলোঁ মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ আদা, ৰহুন আৰু জলকীয়া, গোটেইখিনি দি দিলোঁ। তাৰপিছত অকণমান টাইম কুক কৰি যিখিনি মছলা লাগে, ফাৰ্ষ্ট সোৱাদ অনুসাৰে নিমখ দিলোঁ। তাৰপিছত দিলোঁ হালধিৰ গুড়ি আৰু এয়া দিলোঁ মই ধনিয়া গুড়ি। তাৰপিছত দিলোঁ মই জিৰা গুড়ি। আৰু এনেকৈ মছলাটো খুব ধুনীয়াকৈ মই কুক কৰিম। আৰু এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ ঘৰতো বনোৱাক, খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ। আৰু এয়া মই কাচুৰি মেথি দিছোঁ, যে আপোনালোকৰ এভেইলেবল থাকে দিব, নাথাকিলে একো নাই। তো এনেকৈ গোটেইখিনি মছলা কুক হোৱাৰ পিছত এতিয়া মই ইয়াতে দিম যিখিনি আলু মেছ কৰিছিলোঁ, অৰ্থাৎ পিটিকি যিখিনি আলু লৈছিলোঁ গোটেইখিনি আলু মই ইয়াতে দি দিলোঁ। আলুটোৰ লগত আৰু মছলাটো এতিয়া খুব ধুনীয়াকৈ 5 মিনিটমান কুক কৰিম। আৰু মই এতিয়া কালাৰৰ কাৰণে অকণমান কাশ্মীৰী চিলি পাউডাৰ দিছোঁ। তাৰপিছত দিলোঁ মই ইয়াতে গ্ৰীণ মটৰ। যদি আপোনালোকৰ হাতত গ্ৰীণ মটৰ নাথাকে তেনেহ'লে আপোনালোকে পিনাটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া মই দিলোঁ ৰষ্টেড পিনাট। তাৰপিছত দিম মই সোৱাদ অনুসাৰে ব্লেক চল্ট আৰু চাট মছলা। ইয়াৰে যিকোনো এটা দিব যদি আপোনালোকৰ হাতত এভেইলেবল থাকে। আৰু ধনিয়া পাত দি দিলোঁ। তো গোটেইখিনি মছলা মই খুব ধুনীয়াকৈ বনাই ল'লোঁ। আৰু যদি মছলাটো বনোৱাৰ সময়ত চাব এনেকুৱাকৈ যাতে বনাব, ইয়াতকৈ যদি বেছি একদম চব্জি টাইপ কৰি দিয়ে ন, তো তেতিয়া ভাল নহ'ব। এতিয়া মছলাটো ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি দিম। তো প্ৰথমে মই ইয়াতে ময়দা লৈছোঁ, 2 কাপ ময়দা লৈছোঁ। আৰু ময়দাটোত মই দিম ব্লেক জিৰা। তাৰপিছত দিম মই সোৱাদ অনুসাৰে নিমখ। আৰু ইয়াতে দিলোঁ ঘি বা ডালডা, এই দুটাৰ ভিতৰত যদি ময়দাটো মাৰা যায় তেতিয়া খুব ধুনীয়া হয়। আৰু ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ মিক্স কৰি লৈ হাতেৰে এনেকৈ অলপ অলপকৈ পানী দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া পানীটো যদি একেলগে বেছিকৈ নিদিয়ে, কাৰণ চিংৰাৰ যিটো ময়দা থাকে ন, সেইটো অকণমান টাইট লাগে। যদি একেলগে গোটেইখিনি পানী দি আমি মাৰোঁ তেনেহ'লে একদম ভাল নহ'ব, আন্দাজটো মানে সিমান ভালদৰে নাপাব।
সেইকাৰণে অলপ অলপ পানী দি এনেকৈ খুব ধুনীয়াকৈ মাৰি ল'ম, তেতিয়া মানে খুব ভাল হয় আৰু ধুনীয়া হয়। যদি এইটো ডো যদি আপোনাৰ অকণমানো যদি ঢিলা হৈ যায় তেতিয়াহ'লে চিংৰাত নহ'ব আৰু মানে। আৰু এনেকৈ মই টাইট কৰি খুব ধুনীয়াকৈ মাৰি ল'লোঁ। আৰু ময়দাটো মাৰাৰ পিছত 10-15 মিনিটমান খুব ধুনীয়াকৈ ৰেষ্ট দিম, খুব ধুনীয়া হ'ব। আৰু ইয়াত 10-15 মিনিটমান পিছত ময়দাটো খুব ধুনীয়া হৈছে। আৰু এনেকৈ ৰাউণ্ড কৰি কাটি ল'ম, এক চাইজত মানে এটা সমান জোখত কাটি ল'ম, তেতিয়া মানে চিংৰাটো এক চাইজৰ হ'ব আৰু মানে। আৰু এনেকৈ প্ৰথমে ৰাউণ্ড কৰি ল'ম গোটেইখিনি। তো এনেকৈ গোটেইখিনি ৰাউণ্ড কৰি লৈ এতিয়া বেলি ল'ম। আৰু চিংৰাৰ যিটো ডো থাকে এইটো অকণমান দীঘল কৰি বেলিব, যাতে একদম ৰাউণ্ড কৰি নিদিয়ে, পুৰি টাইপ কৰি নিদিব। তো এনেকৈ দীঘল কৰি যেতিয়া বেলিব তেতিয়া চিংৰাটো বনোৱাটো খুব সহজ হয়। আৰু এনেকৈ মাজেৰে কাটি এটাৰ দুটা হ'ব। আৰু ইয়াতকৈ যাতে বেছি পাতলো কৰি নিদিয়ে আৰু একদম যাতে ডাঠো কৰি নিদিয়ে, এনেকুৱাকৈ বেলিব। তাৰপিছত এনেকৈ গোটেই ছাইডটোত পানী লগাই ল'ব। তো পানী লগাই ল'লে ইয়াতে খুব ধুনীয়া হয় আৰু ওলাই নাযায়, এনেকৈ ময়দাটো লাগি যাব। আৰু এনেকুৱাকৈ বনাই ল'ব গোটেইখিনি। আৰু মই এনেকুৱাকৈ বনাই ল'লোঁ। তাৰপিছত ইয়াতে মই যিখিনি মছলা বনাইছিলোঁ সেইখিনি মছলা মই ইয়াতে দিম। আৰু মছলাটো দিয়াটো মন কৰিব যাতে মছলাটো একদম বেছিকৈও নিদিয়ে। মছলাটো দিয়াৰ পিছত আৰু এনেকৈ ছাইডত পানী লগাই ছাইডৰ ছাইডটো খুব ধুনীয়াকৈ এনেকৈ লগাই দিম। পানী লগাবই, পানী নলগালে তো অইলত দিয়াৰ পিছত মানে ফাটি যোৱাৰ চান্স বহুতখিনি থাকিব। আৰু এনেকৈ মই গোটেইখিনি চিংৰা খুব ধুনীয়াকৈ বনাই ল'লোঁ। আৰু এতিয়া ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে একদম শ্ল' হিটত অইল ৰাখি এনেকৈ মই গোটেইখিনি চিংৰা অইলত দি দিলোঁ। আৰু অইলৰ হিটটো যাতে একদম শ্ল' হিটত দিয়ে, আৰু একদম হিটত যদি দিব যায় ন তো ভিতৰৰ পিনে থাকিব কেঁচা। পিছত বোলে ৰঞ্জনৰ ভিডিঅ' চাই চিংৰা বনালোঁ, ভিতৰত কেঁচা থাকিলে ৰঞ্জনে নক'লে। তো তেনেকুৱা নকৰিব। যদি ভিডিঅ'টো ভাল লাগে মোৰ, প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। মই কৈয়ে থাকোঁ, আপোনালোকে নকৰে, প্লিজ কৰিব। ধন্যবাদ। গোটেইখিনি তেলত দিয়াৰ পিছত এতিয়া লাহে ওপৰলৈকে যেতিয়া আহিব তেতিয়াহে ইয়াক লৰাব। এনেই ডাইৰেক্ট লৰাই নিদিব। মন কৰক খুব ধুনীয়াকৈ ওপৰলৈ আহিছে। আৰু মই এনেকৈ হাতেৰে লাহে লৰাই দি আছোঁ, যাতে চাৰিও পিনৰ পৰা খুব ধুনীয়াকৈ চিংৰাটো ফ্ৰাই হয়। আৰু একদম শ্ল' হিটত ৰাখিছোঁ মই। আৰু এনেকুৱা কালাৰ যেতিয়া আহিব তেতিয়া জানিব চিংৰাটো মিনিমাম 70% মান আমাৰ ফ্ৰাই হৈছে। তো এতিয়া আমি গেছৰ হিটটো বঢ়াই দি বাকী যি 30% আছিল এইখিনি হাই ফ্লেমত ফ্ৰাই কৰিম। আৰু যেতিয়া এনেকুৱা কালাৰ আহিব তেতিয়া একদম পাৰফেক্ট।